এখন হাবিত এটা বৰ টেঙৰ শিয়ালে বাস কৰিছিল। সেইখন হাবিত এটা কাউৰীও বাস কৰিছিল। এদিনাখনৰ কথা, কাউৰীজনীয়ে ক'ৰবাত এটুকুৰা মঙহ পালে। সেই সময়তে শিয়ালটোৱে সেইফালেৰে গৈ থাকোঁতে কাউৰীজনীৰ ঠোঁটত এটুকুৰা মঙহ দেখা পালে। কাউৰীৰ ঠোঁটত মঙহ টুকুৰা দেখি শিয়ালটোৰ জিভাৰ পানী পৰিব ধৰিলে আৰু সি ভাবিবলৈ ধৰিলে, কাউৰী হ'ল পুৰণীয়া পক্ষী, তাৰ পৰা মঙহডোখৰ কাঢ়ি অনাও সম্ভৱ নহয়। আনহাতে কিবা সন্দেহ হ'লে সি উৰি যাবও পাৰে। গতিকে কিবা কৌশল কৰিব লাগিব, যাতে মঙহ টুকুৰা কষ্ট নকৰাকৈ খাব পৰা যায়। ইয়াকে ভাবি সি কাউৰীজনীক মাত লগালে। কাউৰী বাই, অ' কাউৰী বাই, তুমি ইমান ধুনীয়াকৈ তাত কি কৰি আছা? তোমাৰ ধুনীয়া ৰূপটো দেখিলে নামাতি থাকিবই নোৱাৰি। তাতোতকৈ ধুনীয়া তোমাৰ মোহনা মাতটো। বহুদিন তোমাৰ মোহনা মাতটো শুনিবলৈ পোৱা নাই। কুটবুদ্ধি সম্পন্ন ছয়তান শিয়ালৰ চলাহী কথাত কাউৰী ভুল গ'ল। শিয়ালে কৰা মিছা প্ৰশংসাত কাউৰীজনী কপতে উফন্দি উঠিল। কাউৰীজনীয়ে শিয়ালক আৰু দুগুণ উৎসাহিত কৰাৰ মানসিকতাৰে এটা গীত গাওঁ বুলি ৰং মনেৰে কা কা বুলি গীত গাবলৈ ধৰিলে। কাউৰীজনীয়ে মুখখন মেলাৰ লগে লগে মঙহডোখৰ মাটিত পৰিলহি। শিয়ালটোৱেও তাকেই বিচাৰিছিল। কাউৰীৰ মুখৰ পৰা মঙহডোখৰ তলত পৰাৰ লগে লগেই শিয়ালটোৱে তৎক্ষণাত মঙহ টুকুৰা লৈ হাবিলৈ দৌৰ মাৰিলে। বেচেৰি কাউৰীজনীয়ে চতুৰ শিয়ালৰ টেঙৰালি নুবুজাৰ বাবে কাউৰীজনীয়ে মুখৰ আহাৰ হেৰুৱালে। ভিডিঅ'টো যদি চাই ভাল পায় প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে কমেণ্ট এটা কৰি যাব।